নমস্কাৰ অসমীয়া বুৱাৰী চেফি চেনেললৈ মই আফ্ৰিনা আপোনালোকক আটাইকে স্বাগতম জনাইছো আজি বাৰু মোক দেখি কেনেকুৱা লাগিছে ভাবিছে চাগে মই কৰিবলৈ বিয়া খাব গৈ আছো কিন্তু মই বিয়া খাবলৈ যোৱা নাই আজি বিয়া খাব যোৱা নিচিনা মেকআপ চেকআপ কৰিছো মানে লকডাউনত বহুত দিন মেকআপ কৰিব পৰা নাই ন হেতু কাৰণে আৰু বাকি আজি মই দলগাঁৱলৈ যাব লাইছো দলগাঁৱত প্ৰথমবাৰ গৈ আছো আগে পিছে মই দলগাঁও দেখা নাই গৈ পোৱা নাই তাত মোৰ বাৰ মাকৰ ঘৰ আৰু বা মাকৰ ঘৰত যাব আজি 10-15 দিন মানে হল বন্ধ পাই কেনে বা মাকৰ ঘৰলৈ গল বাক মই বহুত মিছ কৰিছো ভাবিলো আজি গৈ সাৰপ্ৰাইজ দিও আৰু মই তাত 3-4 দিন মান থকাকৈ গৈ আছো এতিয়া বা বাই কি কৰি আছে আমাক দেখি একদম ভয় খাই যাব মই শুনিছো দলগাঁৱত বহুত ধুনীয়া ধুনীয়া প্লেচ আছে শুনি কেনে বহুত ভাল লাগি আছে মই ফুৰিবলৈ যাম বুলি ভাবি আছো আপোনালোকক দেখুৱাম তাত গৈ কেনেকুৱা বস্তু দেখো মই কেনেকুৱা প্লেচ দেখো কত কত ফুৰিব যাওঁ আৰু কেমেৰা গোটেই বেকিং কৰি লৈছো ফটো উঠিম বুলি ভাবিছো আৰু কানি কাপোৰটো কবই নালাগে আজিৰ দিনটো ব্লগটো মই আপোনালোকক দেখুৱাম ঠিক আছে আমি যাত্ৰা আৰম্ভ কৰো আমি এতিয়া গাড়ীত বহিছো আৰু কিন কিনকৈ বৰষুণ দি আছে ভাল লাগিব গৈ কেনে বৰষুণৰ বতৰত এইফালে চাওকচোন আকাশখন ইমান ধুনীয়া ডাৱৰীয়া হৈ আছে আকৌ এইফালে বানপানী হোৱা দেখা গৈছে এইফালে আমি মঙলদৈ চহৰত সোমাইছো আৰু ইয়াতে এটা খুব ধুনীয়া ঘড়ী এটা দেখা যায় চাবচোন মই দেখাই দিম এইটো ঘড়ী বাকি এইফালে প্ৰাকৃতিক পৰিৱেশ খুবেই ধুনীয়া দেখিছেনে খেতি বাতি ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ খুব ধুনীয়া পৰিৱেশ দেখিছেনে ইয়াৰে নদ নদী খুব ধুনীয়া মোৰ বহুত ভাল লাগিছে দেখি কেনে গাড়ীত বহি থকা 1 ঘণ্টা 10 মিনিট হ'ল এতিয়ালৈ গৈ পোৱাই নাই পাম বুলি কৈছে আৰু বোলে বেছি দূৰ নাই আৰু পামেই নাজানো আৰু কিমান দূৰ আছে গলেহে গম পাম আৰু এয়া আমি পাই গলো নামিলো ভাইটি ক'ত আছে ক'ত ইয়াতে নাই ক'ত অ সাৰপ্ৰাইজ ফটো চেঞ্জ কৰি লওঁ আৰু বা ৰান্ধি আছে আজি আমি আহিম বুলি গম পোৱা নাই আৰু এতিয়া বেছিকৈ ৰান্ধিব লাগিব কাম বঢ়াই দিলো একো নাই ঘৰৰে মানুহ আমি নেকি তাতে বহুত ভাল লাগিছে এনেকুৱাকে আচৰিত কৰি দিলা তোমালোকে মই বহুত ভাল পাইছো সঁচা দেই আৰু মানে বিশ্বাসেই কৰিব পৰা নাছিলো এনেকৈ আহিবা বুলি বহুত ভাল লাগিল আৰু সাৰপ্ৰাইজটো বহুত মজা লাগিল মোৰ ঠিক আছে পিছে এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি লওঁ এইটো ড্ৰেছত পুৰা আনকমফৰ্টেবল এতিয়া মোৰ পাখৰত অকণমান লাগি দিওঁ বাৰ অকলে অকলে বহুতখিনি লাগি আছে ধাম ধুম আমি দেখা পাই মই অকণমান লাগি দিওঁ বুলি ভাবিছো এতিয়া লাগি দিওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ হৈ যাব
কোনে খাব এতিয়া ৰিহানে আৰু মই চাহ খাই আছো ৰিহান চাহ এবাৰ চাই দিয়াচোন আলু তেজি এতিয়া চাহ খাম এতিয়া 1টা বজাতে চাহ খাম আৰু এতিয়া চাহ খাব লৈছো চাহ খাব লৈছো আৰু মিঠাই এই পোলাওটো আমি কেনেদৰে বনাইছো সেইটো আমি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব ইনষ্টেণ্ট পোলাও বনাবৰ বাবে এয়া জহা চাউল লৈছো আধা কিলো জোখৰ আৰু 4টা পিয়াজ এনেদৰে মই মিহি মিহিকৈ কাটি লৈছো এটুকুৰ আদা এনেদৰে মই পিহি লৈছো 3টা ইলাচি এই 3টা ইলাচি মই সৰু সৰুকৈ ছিঙি লৈছো লগতে 2টা লৈছো তেজপাত আৰু এয়া লৈছো ৰিফাইন্ড অইল আপোনালোকে ঘিউ ল'ব পাৰে কিন্তু মোৰ হাতত এতিয়া নাই বাবে ঘি সেইবাবে মই ৰিফাইন্ড অইলেৰে আজি ইনষ্টেণ্ট পোলাওটো বনাওঁ তেন্তে আহকচোন ষ্টাৰ্ট কৰোঁ ইনষ্টেণ্ট পোলাও বনোৱা এয়া চাহ খোৱা চামুচেৰে মই 7 চামুচ তেল দিছোঁ এতিয়া এইখিনিত আমি যিখিনি পিহি লোৱা কাটি লোৱা যিখিনি পিঁয়াজ আছিল সেইখিনি দি দিম আৰু এইখিনি যেতিয়ালৈকে বাদামী ৰঙৰ হয় তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম আমি বেছি তেল ভাল নাপাওঁ সেইবাবে আমি তেল কমকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি পোলাওখিনি অকণমান অইলি খাই ভাল পায় তেন্তে আৰু কেইচামুচমান তেল বঢ়াই দিব পাৰে পিঁয়াজখিনি লাহে লাহে ৰঙচুৱা হ'ব ধৰিছে আৰু অকণ আমি ডিপ ফ্ৰাই কৰিম এইখিনি ডিপ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াতে আমি জহা চাউলখিনি দিম এইখিনি আমি আগতীয়াকৈ তিয়াই থ'লে ভাল হয় 2-3 ঘণ্টামান আগতে তেতিয়া পোলাওখিনি বেছি ভাল হয় কিন্তু মই হঠাতে কৰিব লগা হোৱা বাবে তৎক্ষণাত দিয়া হ'ল তিয়াই থ'বলৈ সময় নাপালোঁ এতিয়া এইখিনি আমি ভালদৰে ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিম মই বাদামী ৰঙৰে কৰিম বেছি নাভাজো ধুনীয়া গোন্ধ লাগিছে পালিছেনে এতিয়া ইয়াতে আমি এইখিনি দি দিছোঁ তেজপাত ইলাচি আৰু লগতে এই আদাখিনিও ইয়াতে দি সেইখিনি কিছু সময় ভাজিম পোলাওখিনিত মই আধা চামুচ চেনি আৰু আধা চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ এতিয়া ইয়াতে আমি এইখিনি ৰঙচুৱা হোৱাৰ পিছত পানী দি দিম এয়া গৰম পানী দি দিছোঁ মই ভালদৰে লৰাই দিম আপোনালোকে যদি বেছি সময় তিয়াই থ'লেহেঁতেন চাউলকেইটা তেতিয়াহ'লে আপোনালোকে এনেদৰে যিমান পৰিমাণৰ চাউল লয় সেই একে পৰিমাণৰ আপোনালোকে পানী দিব লাগিব যদি আপোনালোকে দুপোৱা চাউল লয় তেতিয়াহ'লে দুপোৱা আপুনি পানী দিব লাগিব কিন্তু মই ইয়াতে যিহেতু খুব কম সময়তে মই তিয়াই এনেদৰে ৰান্ধিব লগা হ'ল সেইবাবে মই ইয়াতে আৰু অকণমান পানী বেছিকৈ দিম মই আৰু এয়া আধা গিলাচ পানী বহাই দিছোঁ মানে 2 গিলাচ আৰু আধা এইটো পৰিমাণৰ গৰম পানী মই দি দিছোঁ এতিয়া এইখিনি ভালদৰে লৰাম ইয়াতে কাজু এড কৰিব পাৰে কিচমিচো এড কৰিব পাৰে খাবলৈ বেছি ভাল লগা হয় এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই দিম আৰু এটা চিটি আহিলে ইয়াক নমাই থৈ দিম এতিয়া মই চালাড বনাম এয়া গাজৰ 2টা লৈছোঁ বিলাহী 1টা তিয়ঁহ 2টা বনোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া এইটো বিলাহীৰ বাকলি এইটোৰে ফুল বনাম এটা গোলাপ ফুল বনাম
এয়া আমাৰ পোলাওখিনি হৈ উঠিল চাওকচোন এতিয়া ভালদৰে অকণমান এনেকৈ লৰাই এতিয়া আমি ভাত খাই লওঁ আৰু ভাত খাই উঠি আমি এঠাইলৈ ফুৰিব যাম ক'ত বা লৈ যায় নাজানো মই ধুনীয়া জেগা এটুকুৰা আছে ওচৰত আপোনালোকৰ নহয় 4-5 কিলোমিটাৰমান হ'ব তালৈকে যাওঁ আজি আৰু এদিনত আৰু কিমান বেছি ফুৰিম আৰু লকডাউন যিহেতু বেছি ফুৰিবলৈ যোৱা জেগাও নাই বেছিভাগতেই কণ্টেইনমেণ্ট জ'ন হৈ আছে তেন্তে ওচৰতে যিখিনি চাব পৰা সৰু ঠাই এখন গাঁও হয় তাতে যাওঁ আহক ঠিক আছে আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আমাৰ বাহঁতৰ ঘৰত দুপৰীয়া সাজৰ থালি আৰু এয়া হ'ল এইখিনি হৈছে ইনষ্টেণ্ট পোলাও তাৰপিছত এয়া হ'ল মুৰ্গী মাংস এয়া দাইল আৰু এয়া নেমু টেঙা আৰু চালাড ঠিক আছে মই এতিয়া খাই লওঁ আৰু খাই উঠি আমি ফুৰিবলৈ যাম ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ শিলপুৰীলৈকে আৰু মাজতে আপোনালোকে আমাৰ এই গাঁৱলীয়া পৰিৱেশৰ সৰু সৰু ভিডিঅ'জ দেখা পাব তেন্তে চাই থাকিব আমাৰ এই ভিডিঅ'টো শিলপুৰীলৈ যাই থকা পথত আমি মাজতে কৌপাটি টি ষ্টেট পাম খুবেই ধুনীয়া হয় এই টি ষ্টেটখন ব্ৰিটিছৰ দিনৰে টি ষ্টেট এখন এয়া দেখিছে পথৰ দুয়োকাষে এই বাগিচাখন আছে খুবেই ধুনীয়া পৰিৱেশ এয়া চাহ বাগানখন দেখিবলৈ কিমান মনোমোহা চাওকচোন আপোনালোকে Till I get up, time is barely on our side. I don't wanna waste what's left. অকণমান ৰাস্তাৰে আহি থাকোঁতে ওচৰতে আহি বাগানখন অকণমান ভিতৰৰ ভিউ অকণমান চাওঁ আহক গৈ আছো ৰবা এয়া বায়ে ফটো উঠি আছে আমাৰ আগতে এই বাপৰে মই হিল চেণ্ডেল পিন্ধি আছো দিগদাৰ হৈছে বাহ মজা তুমি ক্লিক কৰা একেলগে ক্লিক কৰি হ'ব দে বা কি ধুনীয়া ন চা ভিউটো বা নাই আমাৰ ফটো সেশন হৈ গ'ল
এতিয়া আমি ইয়াৰ পৰা শিলপুৰীলৈ যাম। এতিয়া আমি ইয়াতে কোপাটি টি ষ্টেট চালো। এতিয়া আমি ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান হ'ব শিলপুৰী ব্ৰিজ হয়, তালৈকে যাম। বলক। এয়া আমি আহি আমি শিলপুৰী পাই গ'লোঁ আৰু শিলপুৰী ব্ৰিজৰ ওপৰত আমি ৰখিম ইয়াতে। চাওকচোন, গাড়ীৰ ভিতৰৰ পৰা আমি বৰ ধুনীয়াকৈ দেখিছোঁ চিনেৰীটো, ইমান ভাল লাগিছে। আকাশখনৰ সৈতে নদীটো খুবেই ধুনীয়া লাগিছে। গৈছো গাড়ী চাড়ী চাই লৈছো। এইবাৰ বহুত ধুনীয়া। কেমেৰাত ইমান ধুনীয়া উঠা নাই ন? কেমেৰাত ইমান ধুনীয়া উঠা নাই। ফটো উঠিলো। এতিয়া কিনকৈ বৰষুণ দি আছে। ঘৰতে খেদে নেকি ক'ব নোৱাৰো আৰু বৰষুণে। ধুনীয়াকৈ আশা কৰি আহিছিলো, হ'লেও উঠিলো ফটো কেইখন। এতিয়া বাৰতে ফটো উঠি আছে, গম পাই। আৰু ইয়াৰে ঠাইখিনি মোৰ খুব ভাল লাগিছে, বহুত ধুনীয়া। ইয়াৰ নদীৰ পৰা ইমান ধুনীয়া ধাৰ বৈ আছে, দেখিলে ভয়ো লাগে কিন্তু ভাল লাগে। ভালো লাগিছে দেই। লাহে বেছিকৈ দি আছে, ভিজি যাম নেকি? চাৰিওফালে এৰিয়াটো। ফটো উঠা আমাৰ হৈ গ'ল, কিন্তু এতিয়া বৰষুণ আহিছে আৰু কিনকৈ বৰষুণ অকণমান টান কৰাই দিছে। ভিজিবই লাগে বেছিকৈ মানে এতিয়া আৰু থাকিবও নোৱাৰো, বৰষুণ আহি আছে। খেদিলে আমাক ইয়াৰ পৰা বৰষুণে। বহুত আশা কৰি আহিছিল আৰু অকণমান সময় থাকিম বুলি, কিন্তু বৰষুণ বহুত বেয়া কৰি আহিছে আৰু এই দিনত ভিজিব নোৱাৰা। ঠিক আছে, বাকী আৰু চাই থাকিব এনেকৈ নেকি? ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনাৰ আমাৰ এই ব্লগটি ভাল লাগিছে তেন্তে আমাৰ এই চেনেলটোত লাইক কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেল হৈছে অসমীয়া বোৱাৰী চেফ্ৰিন। ঠিক আছে, আমি আহিছোঁ। বাই বাই বাই।